বছৰে আমি ল এণ্ড অৰ্ডাৰ অথৰিটিৰ বিৰাট ওচৰত থাকি সমূহ বিটিচিবাসী ৰাইজৰ অসমবাসী ৰাইজৰ ভালৰ কাৰণে কাম কৰি আহি আছো। এইটো তেখেতসকলে বিৰাট ভালকৈ জানে। 17টা বছৰত আমাৰ হাতৰ পৰা স্পেচিয়েলি আমাৰ যি প্লেটফৰ্ম, সেই প্লেটফৰ্মত থকা XBLT ৱেলফেয়াৰ ছ'চাইটিৰ কেডাৰ বা লিডাৰসকলৰ ঘৰত কোনোদিন বেয়া বস্তু কোনোদিন উদ্ধাৰ কৰিব পৰা নাই। আজি 3 টাৰ্মছ হাগ্ৰামা মইলেৰী ছাৰে বিটিচি চৰকাৰ চলোৱাৰ পিছত 4th টাৰ্মছত বেলেগ চৰকাৰ আহিল। বেলেগ চৰকাৰ অহাৰ লগে লগে আজি জনমোহন মুছাহাৰীৰ ঘৰত গৈ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অথৰিটি বা SP সাহেবৰ গাইডেন্সত যি চাৰ্চ কৰি দেখুৱালে, ইয়াৰ মিনিংটো কি হ'ব পাৰে? নিশ্চয় ইয়াত ৰাজনৈতিকভাৱে কিবা এটা ষড়যন্ত্ৰ থকাৰ এটা আমি চিন্তা কৰি ল'ব পাৰোঁ। ৰাজনৈতিকভাৱে ভিক্টিমাইজ কৰি যদি আমাৰ মাজত ৰাজনীতি কৰিব বিচাৰে, যি 3টা শ্লোগানত শান্তি সম্প্ৰীতি আৰু উন্নতিক লৈ বিটিচিবাসী তথা অসমবাসী ৰাইজে যি কাম কৰিব ওলাইছে, তো শান্তি সম্প্ৰীতি আৰু উন্নতিৰ কাম আমি কেনেকৈ কৰিব পাৰিম? যোৱাকালি মোৰ ঘৰত যি চাৰ্চ কৰা হ'ল, ইয়াৰ ইংগিত এইটোৱে যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে ইয়াত একো মিনিং নাই। চাৰ্চ কৰাৰ সময়ত মোৰ ঘৰত 2টা এয়াৰ গান আছিল, যি এয়াৰ গানৰ 12,000 14,000, আৰু এই এয়াৰ গানৰ লাইচেন্স নাথাকে। অপেনলি মাৰ্কেটত বিক্ৰী কৰিব পাৰে, কিনিব পাৰে। বাছ 2টা এয়াৰ গান আৰু অলপ মোৰ হাতত কেছ 1 লাখ আছিল। মোৰ মিছেছৰ হাতত 1 লাখ টকা আছিল। বাউণ্ডাৰী ৱালৰ কাৰণে মোৰ ঘৰত যি বাউণ্ডাৰী ৱাল আছিল ভাঙি গ'ল। ইয়াক নতুনকৈ ৰিপেয়াৰ কৰিবৰ কাৰণে মোৰ মিছেছৰ হাতত 1 লাখ। আৰু সকলোৱে জানে যে মোৰ মিছেছ এইটো মাইকী মানুহ, তো এওঁলোকৰ সোণ ৰূপ অলপ হ'লেও থাকে। তো মিছেছৰ যিমানখিনি আ অলংকাৰ আছে এওঁলোকে চিজাৰ লিষ্টত লৈ গৈছে। খুব সম্ভৱ 3-4 লাখৰ হ'ব পাৰে সোণ ৰূপ। আৰু বেংক একাউণ্ট সকলোৰে হাতত থাকে। মোৰ ঘৰতো মোৰ মিছেছৰ নামতো আছে বেংক একাউণ্ট, মোৰ নামতো আছে বেংক একাউণ্ট। এইবিলাকৰ বাহিৰে মোৰ ঘৰত একো ৰিকভাৰী কৰি ল'ব পৰা নাই আৰু নাপাৰিব, যিহেতু প্ৰথম অৱস্থাৰ পৰাই আমি শান্তিৰ হকে ইউনিটিৰ হকে আমি কাম কৰিছোঁ। মই বাৰে বাৰে কৈছোঁ, আগতেও কৰি আহিছোঁ, এতিয়াও কৰি আছোঁ, পিছলৈও মই সমূহ বিটিচিবাসী ৰাইজৰ কাৰণে ৰাইজৰ হৈ মই শান্তিৰ মাজেৰে যাতে আমি সকলোৱে চেইন চিষ্টেমত আগুৱাই যাব পাৰোঁ, এইটো স্পিৰিটত মই কাম কৰি যাম। আজি যি চাৰ্চ কৰা হ'ল, আনফৰ্চুনেটলি মই কাৰণটো সোধাত এওঁলোকে ক'লে যে এইটো ছেক্ৰেট ইণ্টাৰনেল কথা আছে, ইয়াত আমি ক'ব নোৱাৰোঁ। কিন্তু মই এজন ভাৰতীয় হিচাপে, স্বাধীন নাগৰিক হিচাপে মোৰো ৰাইটছ আছে যে কিহৰ কাৰণে মোৰ ঘৰত চাৰ্চ কৰা হ'ল। কিন্তু ইয়াৰ বিষয়ে তেওঁলোকে কোৱাৰ পৰা বিৰত থাকিলে আজিও মই ক'ম, সকলো ভাৰতবাসী ৰাইজ, অসম তথা বিটিচিবাসী ৰাইজ এজন স্বাধীন নাগৰিক হিচাপে ক'ৰবাত যদি কেতিয়াবা কেনেবাকৈ
পুলিচ অথৰিটি সাইডৰ পৰা কিবা যদি কাম কৰিবলগীয়া হয় তেতিয়া যাৰ ঘৰত যি কাম কৰিব যাব তেখেতসকলৰ ৰাইটছ থাকে সোধাৰ আৰু জনাৰ। কিন্তু এক্সিডেণ্টেলি আনফৰ্চুনেটলি মই বাৰে বাৰে সুধিছোঁ যদিও কিহৰ কাৰণে চাৰ্চ কৰা হৈছে এইটো আমি সুধিও উত্তৰ নাপালোঁ। কাৰণটো হ'ল প্ৰথম অৱস্থাৰ পৰাই গোটেই ল এণ্ড অৰ্ডাৰ অথৰিটিৰ নথৈ একদম ওচৰত থাকি আমি কাম কৰি আহিছোঁ আৰু বাৰে বাৰে কৈছোঁ কৰি আহিছোঁ, কৰি আছোঁ আৰু কৰি যাম।